102 টকা 3 টকা হৈছে 102 টকা 3 টকা বাদ দিয়ক 500 টকাত আপুনি তেল পাব না নাই ইন ফিউচাৰ সেইটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব কাৰণ আমি আনৰ পৰাহে নিৰ্ভৰ কৰি আমাৰতো তেল নাই এতিয়া আমাৰ বাক্সাত তেল বিচাৰি আছে অলপ পাব কৈ আছে যদি পায় তো আমাৰ নিজৰ অলপ হ'ব আপাৰ আসামত যিমান আছিলে তো শেষ হ'বলৈ গৈ আছে এতিয়া আমাৰ যিমান মানে চব পেট্ৰল ডিজেলটো প্ৰধানমন্ত্ৰী ডাঙৰে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰীয়ে অলৰেডি অনুৰোধ কৰিছে চৰকাৰীভাৱে 20% এতিয়া মানে তেল ব্যৱহাৰটো মানে তাতে সিদ্ধান্ত লৈছে যে এতিয়া 20% আগত যেনেকুৱা ব্যৱহাৰ কৰি আছিলে এতিয়া 20% কম কৰি ব্যৱহাৰ কৰিব আৰু ৰাইজকো অনুৰোধ কৰি আছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি সবে জানো যুদ্ধ চলি আছে আৰু যি জায়গাবিলাকৰ পৰা আমাৰ তেল আমদানি কই না আনাটো আমি ইম্পৰ্ট কৰোঁ গতিকে ৰাস্তাৰ ডিষ্টাৰ্ব দেশৰ ডিষ্টাৰ্ব বিভিন্ন ডিষ্টাৰ্ব সেইকাৰণে আমাৰ অভাৱটো হৈছে গতিকে আমি এতিয়া হিতৰ লগত মিলি ফালে চলিব লাগিব এতিয়া চাওক বিভিন্ন বস্তুৰ দাম বঢ়োৱা সেইটো হ'ল যিসকলে যোগানকাৰী যিসকলে উৎপাদনকাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰ হয় তেওঁলোকে যদি বেছি খৰচ কৰি বস্তু আনিবলগীয়া হয়তো বস্তুৰ পৰাই দামটো উলিয়াব লাগিব যদি তেল এতিয়া শুনিছোঁ ভূটানত অলৰেডি 50 টকা বাঢ়িল তেল যেটো আমাৰ তামোলপুৰৰ মানুহখিনিয়ে ভূটানৰ তেল লৈ আছিলে এতিয়া আমাৰ ভূটানৰ তেলটো 50 টকা পাৰ লিটাৰ বঢ়াই দিলে গতিকে কালি পৰখি আমাৰ যদি এই অৱস্থা হয় তেতিয়া এইখিনিৰ দামটোতো বস্তুৰ ওপৰত ল'ব না যেটো বস্তু মানে টানোতে এই তেলটো লাগা হৈছিলে গতিকে ইয়াৰ দামটোতো গ্ৰাহকে দিবই লাগিব গতিকে যে এইটোৰ সব যোগানকাৰীৰ ওপৰত নিৰ্ভৰ ডিস্ট্ৰিবিউট কৰা মানুহৰ ওপৰত নিৰ্ভৰ আৰু সেইবিলাক আমদানি ৰপ্তানিৰ ক্ষেত্ৰত যিমান মানে কষ্টিং হ'ব সেই কষ্টিংটোতো দিবই লাগিব যদি আমাক নালাগে বুলি কয় তো তেওঁলোকেও বন্ধ কৰিব আমাক যোগান ধৰাটো গতিকে পৰিস্থিতিয়ে কৰা সেইটো কোনোবা মানুহে কৰিম বুলি কৰা নহয় সেইকাৰণে নিজে নিজে সাৱধান হ'ব লাগে যিমান পাৰে এতিয়া কৈ আছে ৰন্ধন গেছটো ব্যৱহাৰ নকৰি ফালে আমি অন্য বিকল্প কৰিব পাৰে নেকি হিতেও এতিয়াৰ পৰা চাই যাই থাকিব লাগে আৰু তেলবিলাকো গাড়ী যদি 2খন আছে 3খন আছে অদৰকাৰী যাতে গাড়ীবিলাক চলাই নাথাকে ফয়েলটো এইটো ভালৰ কাৰণে সবকে পৰামৰ্শ দিছে আৰু সেইটো হ'ল আমাৰ মানে কি কয় আজিৰ দিনটোত বিশ্বত হোৱা ঘটনা এইটো ভাৰত নহয় ভাৰততো বহুত ভাল পজিশ্যনত আছে ৰাছিয়াৰ লগত ভাল সম্পৰ্ক আমাৰ বহুতখিনি তেওঁলোকে সহায় কৰি আছে বাকি দেশবিলাকৰ অৱস্থাটো আমাতকৈও শোচনীয় হৈ আছে গতিকে আমাৰ তাত যেহেতু নাই যথেষ্ট আনৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ তো য'ৰ পৰা আমি নিৰ্ভৰ কৰোঁ তেওঁলোকৰ পৰা মানে শান্তিৰে আমাক যেতিয়ালৈকে বস্তু বাহিনী দি থাকিব নোৱাৰে তেতিয়া আমাৰ নাটনি হ'ব